উদ্বোধন কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমি ভাবিছোঁ এই বিল্ডিংটো এনেকৈ এই বিল্ডিংটো কৰিব লাগে আৰু পিছতে আমি আৰম্ভ কৰিম আমাৰ ছায়েন্স ক্লাছ ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি গতিকে পৰ্যায়ক্ৰমে ভাল খবৰে যোৱা মাহত আমি 1 কোটি টকাৰ বিল্ডিং ইনভেষ্টন কৰিলোঁ লিমিটিৰ পৰা পোৱা আজি আমি এই কম্পিউটাৰ লেবটো ইনভেষ্টন কৰিলোঁ আৰু ইম্পৰ্টেণ্ট ছাবজেক্ট আছিল মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ক'লোঁ আমাৰ CMক তেখেতে পইচাটো দিলে ৰিলিজ কৰি দিয়াৰ পিছত এইটো আমি আজি উন্মোচন কৰিবলৈ সমৰ্থ হ'লোঁ আশা কৰাই নহয় এইটো বহুত লাগতিয়াল বস্তু আছিল আৰু আজিৰ পৰা এই অভাৱটো মৰিলে আৰু ইয়াৰ পিছত কম্পিউটাৰ কেইটামান লগা আছে আমি আমাৰ কিবা ফাণ্ডৰ পৰা ব্যৱস্থা কৰি দিম গতিকে আমাৰ হাৰবাৰীত যিটো ল'ৰা ছোৱালীৰ ইচ্ছা আগ্ৰহ শিকাৰ কাৰণে সেই আগ্ৰহত কিন্তু আমি অভিভাৱকখিনি মই বিধায়ক হিচাপে আমাৰ বিনোদ TLCCৰ সভাপতি হিচাপে আমি জোৰদাৰ এই প্ৰচেষ্টা চলাই আছোঁ এইখন এখন উন্নত মানৰ শিক্ষানুষ্ঠান আমি গঠন স্যার আজি কিমানটা বৰ্তমান 12টা আছে আৰু 10টা আমাৰ TLCC দিব মহাদিন কেইটা। ঠিক আছে।